নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি পৰস্পৰ মৌলিক আৰু যমজ মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্যনো কি সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি পৰস্পৰ মৌলিক অৰ্থাৎ কোপ্ৰাইম নাম্বাৰ আৰু যমজ মৌলিক অৰ্থাৎ টুইন প্ৰাইম নাম্বাৰৰ বিষয়ে আলোচনা কৰিম। এই শব্দ দুটা অৰ্থাৎ পৰস্পৰ মৌলিক আৰু যমজ মৌলিকৰ মাজত কি পাৰ্থক্য আছে এই ভিডিঅ'টো আলোচনা কৰা হ'ব। পোনপ্ৰথমে আমি পৰস্পৰ মৌলিকৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি জানিব লাগিব মৌলিক সংখ্যানো কি। আমি আগৰ ভিডিঅ'ত কৈ আহিছোঁ, আপোনালোকে চাব পাৰে আগৰ ভিডিঅ', তাত কৈ আহিছোঁ যে মৌলিক সংখ্যা হ'ল এনেকুৱা সংখ্যা যাৰ উৎপাদক মাত্ৰ দুটা। উদাহৰণস্বৰূপে 5 সংখ্যাটোক 1 আৰু 5ৰে হৰণ যায়, গতিকে আমি 5ক মৌলিক সংখ্যা বুলি কওঁ, কাৰণ ইয়াৰ উৎপাদক মাত্ৰ দুটা, 1 আৰু 5। এতিয়া আমি পৰস্পৰ মৌলিক সংখ্যানো কি সেই বিষয়ে চাম। পৰস্পৰ মৌলিক সংখ্যা হ'ল দুটা সংখ্যা যাৰ সাধাৰণ উৎপাদক 1, অৰ্থাৎ ধৰা হ'ল এটা সংখ্যা 5 আৰু এটা সংখ্যা 9। এই সংখ্যা দুটাক কেৱল 1ৰে হৰণ যায়, অৰ্থাৎ 5 আৰু 9ক একে সংখ্যা কেৱল 1ৰে হৰণ যায়, কিন্তু 5ক 1 আৰু 5ৰে হৰণ যায়, 9ক 1, 3 আৰু 9ৰে হৰণ যায়। 9 সংখ্যাটো মৌলিক নহয়, কিন্তু 5 আৰু 9ক একেলগে আমি পৰস্পৰ মৌলিক বুলি ক'ম। একেদৰে আপোনালোকে চাব পাৰে 11 আৰু 12 সংখ্যা দুটা একে সংখ্যা কেৱল 1ৰে হৰণ কৰিব পাৰি, কাৰণ 11 আৰু 12টোতো মৌলিক সংখ্যা, লগতে 12 সংখ্যাটো মৌলিক নহয় যদিও এই দুটা সংখ্যাক একলগ কৰিলে আমি মাত্ৰ 1ৰে হৰণ কৰিব পাৰোঁ, গতিকে 11 আৰু 12 এই সংখ্যা দুটা হ'ব পৰস্পৰ মৌলিক সংখ্যা। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 9 আৰু 20। 9 সংখ্যাটোক 1, 3 আৰু 9ৰে বিভাজ্য, আকৌ 20 সংখ্যাটো 1, 2, 4, 5, 10 আৰু 20ৰে বিভাজ্য। ইয়াৰ আপোনালোকে সাধাৰণ উৎপাদক লক্ষ্য কৰিলে গম পাব যে 1 সংখ্যাটোৱে হ'ল দুটা সংখ্যাৰ সাধাৰণ উৎপাদক, গতিকে একমাত্ৰ 1ৰে 9 আৰু 20ক একেলগে হৰণ কৰিব পাৰে, গতিকে 9 আৰু 20ক আমি একেলগে পৰস্পৰ মৌলিক বুলি ক'ম। এতিয়া ইয়াৰ পৰা বুজা গ'ল যে দুটা সংখ্যাৰ দুটা মৌলিক সংখ্যা নহ'লেও সিহঁতক একেলগে পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ব পাৰি, যদিহে সিহঁতৰ সাধাৰণ উৎপাদক মাত্ৰ 1 হয়। এইবাৰ আমি 7 আৰু 14ক উদাহৰণ হিচাপে লৈছোঁ। 7ক 1 আৰু 7ৰে হৰণ কৰিব পাৰি, 14ক 1, 7 আৰু 2 আৰু 14ৰে হৰণ কৰিব পাৰি। ইয়াৰ আপোনালোকে গম পাইছে যে 1 আৰু 7 ইয়াৰ সাধাৰণ উৎপাদক, গতিকে 7 আৰু 14ক 1ৰ বাহিৰেও 7ৰে হৰণ কৰিব পাৰি, গতিকে 7 আৰু 14 পৰস্পৰ মৌলিক নহয়। এইবাৰ আমি যমজ মৌলিক সংখ্যাৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ টুইন প্ৰাইম। যমজ মৌলিক সংখ্যানো কি? যমজ মৌলিক সংখ্যা হ'ল দুটা এনেকুৱা মৌলিক সংখ্যা যাৰ মাজৰ পাৰ্থক্য 2, অৰ্থাৎ আপোনালোকে 3 আৰু 5 উদাহৰণ হিচাপে ল'ব পাৰে। ইয়াত আপোনালোকে 5 আৰু 3ৰ পাৰ্থক্য পাব 2। আন এটা উদাহৰণ 5 আৰু 7 ল'ব পাৰে, 7 আৰু 5ৰ পাৰ্থক্য 2। ইয়াত 3 আৰু 5ক যমজ মৌলিক বুলি কোৱা হয়, 5 আৰু 7ক যমজ মৌলিক বুলি কোৱা হয়। কিন্তু 2 এটা মৌলিক সংখ্যা, লগতে 3 এটা মৌলিক সংখ্যা, ইহঁত দুয়োৰে মাজৰ পাৰ্থক্য হ'ল 1, অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে আমি 1 পাম। ইহঁতৰ মাজৰ পাৰ্থক্য যিহেতু 2 নহয়, গতিকে 2 আৰু 3 যমজ মৌলিক সংখ্যা নহয়। আপোনালোকে আন দুটা উদাহৰণ হিচাপে চাব পাৰে 11 আৰু 17। এই দুয়োটা সংখ্যা মৌলিক সংখ্যা, কিন্তু ইহঁতৰ মাজৰ পাৰ্থক্য 6, ইহঁতৰ মাজৰ পাৰ্থক্য 2 নহয়, গতিকে 11 আৰু 17ক আমি যমজ মৌলিক সংখ্যা বুলি নকওঁ। ইয়াৰ পৰা আমি গম পালোঁ যে যদি দুটা মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য 2 হয়, তেন্তে সেই মৌলিক সংখ্যাযোৰক যমজ মৌলিক সংখ্যা বুলি কোৱা হয়। আশা কৰিছোঁ যমজ মৌলিক আৰু পৰস্পৰ মৌলিকৰ মাজৰ পাৰ্থক্য আপোনালোকে ভালদৰে বুজি পাইছে। এই পৰস্পৰ মৌলিক সংখ্যাক কিছুমানে সহমৌলিক বুলিও কয়। পৰীক্ষাত যদি সহমৌলিক বুলি প্ৰশ্ন আহে, তেন্তে আপোনালোকে বেলেগ চিন্তা কৰিব নালাগে, ইয়াক পৰস্পৰ মৌলিকটোকে সহমৌলিক বুলি চিনাক্ত কৰা হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, যাতে ন'টিফিকেশ্যন অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰে।